Happy birthday, Auntie. Happy birthday, Auntie. Happy birthday, Auntie. Happy birthday, Auntie. তুমি big cake বনিবা আৰু কেক কোনে খাব Auntie. মই খাম আৰু তুমি খাবা না সবকে খাব Auntie big cake to happy birthday. চবে খাব ন চবে খাবা দে কেক আমাৰ হিয়াই দিব এইখিনি মই আগবেলা চোতালত বহি থাকোঁতে আছিলে হিয়াৰ কথাখিনি শুনি খুব মৰম লাগিছিলে সেইকাৰণে মই ভিডিঅ' কৰি থৈছিলোঁ হাই গাইছ মই কৰবী সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এক ভ্লগলৈ আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ বাৰু এনেই চোতালতে বহি আছিলোঁ অকণমান এতিয়া সন্ধিয়া 5:05 হৈছে এতিয়া আৰু এতিয়াৰ পৰাই মই মোৰ ভ্লগটো আৰম্ভ কৰিছোঁ দিনটো গ'লে এতিয়া সন্ধিয়া হ'ব হ'ল আৰু চাওঁ কিমান দেখাব পাৰোঁ আৰু এফালে যাবলগীয়াও আছে দোকানলৈ বিহুক সেইফালে লিষ্টখন বনাব দিছোঁ মই কৈ আছোঁ তাই লিখি আছে লিখিলে বাৰু এতিয়া খালি ইমান ঠাণ্ডা লাগিছে যাওঁ নে নাযাওঁ তাকে ভাবি পেলাই অকণমান ইয়াত বহি দিছোঁ কিন্তু নক'লে নহয় যাব লাগিব বহুত বস্তুৱে নাই ঘৰত নানিলেতো আৰু উপায় নাই কোনে আনি দিব সেইকাৰণে যাব লাগিব ছোৱালী দুজনীও কিবা এটা খাম বুলি কৈ আছে আজি স্পেচিয়েলকৈ সিহঁতে আজি আলু পৰঠা খাম বুলি কৈ আছে কিন্তু ঘৰত ইমানে দিন বেয়া যে আলুও নাই এটাও মানে এনেকুৱা মানে দোকানলৈ নোযোৱা কাৰণে দোকানলৈ যোৱা মানুহ নাই কাৰণে বস্তু নোহোৱা হৈছে এতিয়া যাম অকণমান পিছত চাই থাকিব তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো এইফালে আমাৰ ৰাস্তাৰ কাষতে যে ঘৰটো ইমান গাড়ীবোৰ গৈ থাকে সেইকাৰণে মানে কিবা এটা কথা পাতিব খুজিলে খুব মানে বাহিৰৰ চাউণ্ডটো আহি থাকে এনেকুৱা গাড়ীৰ শব্দবোৰ আহি থাকে আপোনালোকে বেয়া নাপাব মই অকণমান এতিয়া ৰাস্তাৰ ফালে আহিছোঁ এয়া দুইজনী কথা পাতি আছিলে ৰাস্তাত ধুনীয়াকৈ এইফালে হাই হাই আমাৰ মামী ক'ত যোৱা মামী ক'ত যোৱা কিয় দা আজি বাৰু বতৰটো ভালেই আছিলে দিনত পূৰা ৰ'দ দিছে আজি কাপোৰ চাপোৰ চব শুকাই গৈছে একদম খালি জাপিবলৈহে আছোঁ মই থৈ দিছোঁ নি পেলাই চকীত আজি বাৰু কাপোৰ বেছি ধোৱা নাই আগৰখিনিয়ে মানে মেলি মেলি শুকালোঁ আৰু যোৱাকালিতো কেনেকুৱা বতৰ আছিলে যোৱাকালিয়ে পৰহি একেবাৰে বৰষুণ আৰু পূৰা বিহুও আহিলে আমাৰ ৰাস্তাত বিহু যাবা নেকি দোকানত তুমিও যাবা যাওঁ ব'লা আৰু মামু বাক চিনি নাপায় শুনো এনেই আহিছিলোঁ অকণমান ৰাস্তাৰ ফালে পইচা দি নহয় বাৰু এনেই আহিছোঁ বিনামূলীয়াকৈ এই জেকেটটোৰ পৰা এইখিনিলৈকে এইখিনি ধুবলগীয়া কাপোৰ বিয়া খোৱা তুলনি খোৱা সৰস্বতী পূজাত যোৱা আজি কিবা একদমেই কাপোৰ মানে ধুব মন নক'লে সেইকাৰণে নুধুলোঁ অকল মানে গা ধোৱা কাপোৰকেইটাহে মানে তিয়নিকেইটা ধুইছোঁ আৰু বাকী ধুলোঁ বিহুৰ এটা কিবা ধুইছোঁ আৰু সৰু সুৰা কাপোৰ এইফালে ৰ'বা এইফালে কাপোৰখিনি দেখাওঁ ৰ'বা ক'বা এইফালে এইবোৰ দেখিছানে এইবোৰ চব জাপিবলগীয়া এইবোৰ জাপিব লাগিব দেৰিকৈ কি ক'বা কোৱা এতিয়া মই কম আজি আমাৰ মাৰ কি হৈ জানে আজি আমাৰ মাৰ হেপী বাৰ্থডে সবে হেপী বাৰ্থডে বুলি ক'ব দে মই কাপোৰটো চেঞ্জ কৰি ল'লোঁ বেছি দূৰ নহয় বাৰু ওচৰতে দোকানখন চুৱেটাৰটো এটা সেয়াই পিন্ধি আছোঁ অকল কুৰ্তিটোহে পিন্ধি ল'লোঁ চেঞ্জ কৰি পেলাই ৰুমৰ পৰা ওলাই আহিয়ে গেটৰ মুখত ভাইটিক লগ পালোঁ এতিয়া তাৰ লগত দোকানলৈ গৈ আছোঁ লগত আছে পিহু এয়া বজাৰ কৰি আহি আছোঁ আগে আগে বিশালৰ চাইকেলত চাউল আৰু আলুৰ টোপোলাটো দিছোঁ আৰু পিহুৱে আধামান জেগা এটা টোপোলা আনিছে এয়া গোটেইখিনি বস্তু টোটেল 25 বিধ বস্তু আছে ইয়াত গধুৰ হৈছিলে অকণমান টোপোলাখিনি এয়া আমাৰ আলহী আহি বহি আছে 1 ঘণ্টাই হ'ল চাহ দিওঁ এতিয়া আমিও চাহ খাওঁ বিনিতাৰ কাৰণে চাহ ৰেডি কৰি আছোঁ ক্ৰীম ডিলাইট কেক আনিছিলোঁ দোকানৰ পৰা আৰু বিস্কুট আলু ভুজিয়া আছে তাই নাখায় বোলে বিস্কুট আৰু কেকে দিয়ে খাব আৰু ভাইটি আৰু বিনিতা ৰাতিপুৱাই সিহঁতে তাইৰ জেঠাইকৰ ঘৰত গৈছিলে ধমধমাত নলবাৰীৰ তুলনি বিয়া আছিলে জেঠাইকৰ নাতিনীৰ ছোৱালীৰ হোতে সোমালে আমাৰ ঘৰত গেটৰ মুখতে লগ পালোঁ দোকানলৈ ওলাই গৈ সেইকাৰণে মুনুক মানে তাইৰ লগত থৈ গ'লোঁ সোমাম বুলি কোৱা কাৰণে আৰু এতিয়া আলু পৰঠা বনাম মই তাৰ কাৰণে আটাখিনি মঠি ল'লোঁ ৰুটি যেনেকৈ বনাওঁ তাৰ কাৰণে যেনেকৈ আটা মঠো এনেকৈ মঠিছোঁ আৰু আলু 4টা বইল কৰি থৈছিলোঁ সেই 4টাটো এতিয়া ভালদৰে অকণমানো গোটা থাকি নোযোৱাকৈ পিটিকি ল'লোঁ হাতেদি একেবাৰে মোহাৰি আৰু তাত এতিয়া নিমখ দিছোঁ সোৱাদ অনুসৰি লগত দিছোঁ ধনিয়া গুড়ি আৰু জিৰা গুড়ি আৰু দিছোঁ আদা নহৰুৰ পেষ্ট অকণমান 1 চামুচমান হ'ব সৰু চামুচেদি আৰু লৈছোঁ 2টা পিঁয়াজ একদম মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজ 2টা বেছি ডাঙৰ পিঁয়াজ নহয় আৰু যিমানখিনি লাগে সিমানখিনি দিছোঁ অকণমান কাটোতে বাৰু বেছি হ'ল বাকীখিনি থৈ দিম
আৰু এতিয়া আলুখিনি অকণমান ৰিফাইন তেল দি পেলাই কেৰাহীত গোটেইখিনি অকণমান ভাজি লৈছোঁ যাতে নহৰুৰ কেঁচা গোন্ধটো যায় সেইটো কাৰণে অকণমান এনেকৈ ভাজি লৈছোঁ লৈ এতিয়া আটাৰ লাৰুটো ধুনীয়াকৈ হাতৰ আঙুলিয়েদি মাজতে গাঁত কৰি দিছোঁ হেঁচি হেঁচি ছাইডখিনিত মাজতে বাতিৰ নিচিনা গাঁত কৰি দি তাতে আলুৰ মিক্সাৰখিনি 1 চামুচমান মই দেখুওৱা ধৰণে তাত দি পেলাই মুখখন বন্ধ কৰি দিলোঁ দি পেলাই আটাৰ গুড়ি অকণমান লৈছোঁ শুকান আটা লৈ পেলাই তাত এনেকৈ ভালদৰে আটা লেটিয়াই লৈ ভালদৰে লাহে লাহে বেলি আছোঁ যাতে মাজৰখিনিত বেলনা বাৰীডালত লাগি নধৰে আলু আৰু পিঁয়াজৰ টুকুৰবোৰ আৰু এতিয়া শুকান ৰুটিৰ নিচিনাকৈ বনাই লৈ তাৰ ওপৰত ধুনীয়াকৈ ৰিফাইন তেল দি দিছোঁ আৰু ওলট পালট কৰি দি চাৰিওফালে যাতে ভালদৰে ভাজা যায় ৰুটিখন তেনেকৈ বনাই ল'লোঁ আৰু বাকীখিনিও এনেকৈ মই এখন এখনকৈ বনাই ল'ম আৰু বিনীতাহঁতক মই আচলতে আমাৰ ঘৰলৈ আজি মাতা নাই মোৰ বাৰ্থডে বুলি বা কিবা বুলি বাৰ্থডে মই পতাও নাই একো কৰা নাই সিহঁতে নিজে সোমাইছে এনে এইফালেদি গ'লে এনেও এপাক সোমায়ে যায় তাতে আকৌ কোনোবাই ভাবিব পাৰে যে মাহঁতৰ ঘৰৰ মানুহক চাগে বাৰ্থডে খাব মাতিছে নেকি ভবা মানুহ বহুত আছে কথাষাৰ এইকাৰণে ক'লোঁ কাৰণ আগৰ এটা ভিডিঅ'ত মোৰ মাক আমাৰ ঘৰত আহোঁতে লেটেকু আৰু জামৰ জুচ বনাই পেলাই খুৱাইছিলোঁ সেই ভিডিঅ'টো দেখি পেলাই বহুত প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছিলে মই এয়া এইফালে বিনীতাই মাংস বনাই আছে ভাইটিক অকণমান মাংসও আনি দিব দিলোঁ আৰু সিহঁত দুটাক ক'লোঁ যে খাই যাবৰ কাৰণে সেইফালে মই বনাই আছোঁ পৰঠা এয়া ব্ৰইলাৰ মাংসই বনাই আছোঁ লোকেল বিচাৰিছিলে ভাইটিয়ে নাপালে অকণমান যোৱাত তাৰ দেৰি হ'ল পৰঠা কেইখন বনোৱা হৈছে প্ৰায় আৰু দুখনমানহে আছে ইয়াৰ পিছত দুখন শুকান ৰুটিও বনাম কাৰণ ভাইটিয়ে সদায় মাৰ কাৰণে ৰুটি বনাই দিয়ে কিন্তু আজি যে ইয়াক হঠাৎ খাব ক'লোঁ এতিয়া গৈ পেলাই বনোৱালে দেৰি হ'ব সেইকাৰণে যিহেতুকে আটাটো মঠিছোৱে দুখন মই থৈ দিছোঁ মাৰ কাৰণে ৰুটি দুখন দি পঠাম আৰু এয়া বনালোঁ অলপমান পোলাওখিনি বাৰু বনোৱা কথা নাছিলে ভাইটিয়ে মাংসখিনি আনি দিয়াৰ কাৰণে বনালোঁ ছোৱালী দুজনী এনেও পোলাও আৰু মাংস খাই খুব ভাল পায় আৰু তাতে আলু পৰঠাটোতো বনাবই কৈছে এয়া হ'লে মাংস এয়া পৰঠা সিহঁতে যি খাই ভাল পায় তাকে বনাই দিছোঁ আৰু এয়া যিখিনি আলু আছিলে এনে 4খন বনাই থ'লোঁ ইহঁত চাৰিটাই খাই আছে আৰু মোৰ কাৰণে সেয়া উলিয়াই থৈছোঁ টেষ্টি হৈছে কেনেকুৱা হৈছে অঁ খানা কেনা হৈছে সঁচাই না অঁ নামটা অতিথি না খাব বুলি অঁ টেষ্টি চেষ্টি নাই বঢ়িয়া চবকে দিলোঁ এতিয়া মই খাওঁ এয়া কাঁহীখনে ৰখি আছে মোক খাবৰ কাৰণে এবাৰ দেখাই দিছোঁ এয়া মোৰ থালখন আৰু মায়ে অলপ আগতে ভাইটিক মাতি পেলাই ঘুগনি এক বাতি দি পঠাইছিলে মজা খানা একদম গাইছ এতিয়া 11:30 বাজিছে আৰু মই আজৰি হৈ আহিলোঁ পাকঘৰৰ ফালৰ পৰা এতিয়া চকীত যে কাপোৰখিনি দেখাইছিলোঁ সেইখিনি জাপি আছোঁ নহ'লে কালি আকৌ দিনত জাপিবলৈ হ'লে দিনত যে বেলেগ কামবোৰ থাকে কাপোৰ চাপোৰ জাপা এইবোৰ বেয়া পাওঁ মই দিনত সেইকাৰণে এতিয়াই পটাপট জাপি লৈছোঁ আৰু জাপি হৈ গ'ল এতিয়া চকীত থৈ দিওঁ কালি দিনত বাৰু জাগাই জাগাই ভৰাই থৈ দিওঁ আজিৰ ভ্লগটো ইমানেই আছিলে ভাবিছোঁ ইয়াতে সমাপ্ত কৰোঁ বুলি এতিয়া ৰাতি 11:30 বাজিলে আৰু মুনুৰো ৰাতিপুৱা স্কুল আছে এতিয়াতো বহুত দেৰি হ'লে অকণমানতো এতিয়া আৰু মোবাইলটো চাবলৈ আছোঁৱে মই 12টা বাজি যাব খোৱালে আৰু ভিডিঅ' অকণমান এডিট কৰিবলৈ আছে সৰস্বতী পূজাৰ আৰু সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰ নতুন এটি ভ্লগ বা ৰেচিপি লৈ পেলাই সোনকালে আহি আছোঁ আৰু মোৰ চেনেলৰ যদি ভিডিঅ'বোৰ আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে আকৌ যদি মোৰ ভিডিঅ' চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ যিবোৰ ভিডিঅ' নতুনকৈ আপলোড কৰোঁ আপোনালোকৰ তাত নটিফিকেশ্যন আহি যায় আৰু তেতিয়াহ'লে আজিলৈ বাই বাই গুড নাইট